Hello friends, welcome back to my channel Koch Escape Boy. আজি আপোনালোকক দেখুৱাব লৈছো মায়া চিৰিৰ সং যেটো নেকি নতুনকৈ আহিছে সেই তেনেকুৱা ধৰণৰ যদি ষ্টেটাস ভিডিও বনাব খুজিছে VN এপত তো আপোনালোকে মোৰ ভিডিও চাব কিদৰে বনাব মই আপোনালোকক আজি দেখুৱাব লৈছো মায়া চিৰিৰ সঙৰ ষ্টেটাস ভিডিও সো প্ৰথমতে আপোনালোকে VN এপ খুলি ল'ব লাগিব এইটো VN এপ খুলি ল'ব VN এপ খোলাৰ পিছত আপোনালোকে ইয়াত দেখিব যে প্লাস আইকন আছে এই প্লাস আইকনত ক্লিক কৰিব লাগিব প্লাস আইকনত ক্লিক কৰাৰ পিছত ইয়াত নিউ প্ৰজেক্ট বুলি এটা নিউ প্ৰজেক্ট আহিব নিউ প্ৰজেক্টত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰি দিব তাৰ পিছত আহিব এফালে ভিডিও আৰু এফালে ফটো বুলি আহিব মই ফটো লৈ পেলাই ষ্টেটাস ভিডিও বনাম সেই কাৰণে এই ফটোজ কোনত ক্লিক কৰিম ইয়াত যিকোনো এটা আপোনালোকে যেটো ফটোৰ লগত ষ্টেটাস ভিডিও বনাব খুজিছে সেই ষ্টেটাস এই ফটো লৈ ল'ব মই বাৰু নিজৰ মতে নিজে লৈ লৈছো এইকিটা ফটো লৈ পেলাই বনাই দেখুৱাই আছো ফটো লোৱাৰ পিছত ইটো ৰাইট চিনত ক্লিক কৰিব লাগিব ৰাইট চিনত ক্লিক কৰাৰ পিছত এনেকুৱা দৰে দেখুৱাব আপোনালোকে এটো লাষ্টত গৈ পেলাই লাষ্টত এটা ব্ল্যাকত ফটোজ নিচিনা আহিব এটো ডিলিট কৰিব লাগিব ইয়াত ডিলিট কৰি দিব প্ৰথমতে এটো খোলাৰ পিছত এটো গান সিলেক্ট কৰি ল'ব গানত যাই পেলাই এটো মিউজিকত ক্লিক কৰিব লাগিব তাৰ পিছত মাই মিউজিকত যাব মাই মিউজিকত যোৱাৰ পিছত মিউজিক লাইব্ৰেৰীত ক্লিক কৰিব লাগিব মিউজিক লাইব্ৰেৰীত ক্লিক কৰাৰ পিছত ইয়াত যেটো গানৰ লগত আমি ষ্টেটাস ভিডিও বনাম সেই গানখন ইয়াত সিলেক্ট কৰিব লাগিব মই ইয়াত গান সিলেক্ট কৰি লৈছো আপোনালোকেও সিলেক্ট কৰি লৈ ল'ব মই ইয়াত গান সিলেক্ট কৰি লৈছো আপোনালোকে এনেকুৱা দৰে গান সিলেক্ট কৰি লৈ ল'ব গান সিলেক্ট কৰাৰ পিছত এনেকুৱা দৰে হ'ব ইয়াত কেইটামান ইফেক্ট এড কৰিব লাগিব অকমান ফটো বিলাকক ডাঙৰ কৰি লৈ লৈছো ফটো বিলাকক ডাঙৰ কৰিলে বেছিকে ডাঙৰ হৈ যায় সেই গতিকে ফটোবোৰ সৰুকৈ ৰাখিব লাগিব অকণমান সৰু কৰিব লাগিব এইবিলাকক এইখন ফটো অকণমান ডাঙৰ হৈ আছে এইটো সৰু কৰি দিলো সকলোবোৰ পুৰা মিল খোৱাৰ পিছত ফটোবোৰ মিল খোৱাৰ পিছত এটো প্ৰথমত যেটো নেকি প্লাস বুলি আছে এইখনত ক্লিক কৰি পেলাই এটো হোৱাইট ইফেক্ট সিলেক্ট কৰিব লাগিব এটো অকণমান ডাইৰেকশনটো অকণমান বঢ়াই দিব লাগিব বঢ়াই দিব লাগিব তাৰ পিছত এটো ইফালে গৈ পেলাই এটা জুম বুলি দেখা পাব এটো জুমত যাই পেলাই মুভ লেফট কৰি দিব লাগিব মুভ লেফট কৰাৰ পিছত আৰু আকৌ এটো প্লাসত ক্লিক কৰি পেলাই এটো জুম 1ত ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াক জুম ৰাইট কৰিব লাগিব জুম ৰাইট কৰাৰ পিছত ইয়াক আকৌ জুম এটো ইয়াক ব্ল্যাক কৰি দিওঁ ব্ল্যাক কৰিলে ভাল দেখা নাই ইয়াক ব্ল্যাকে কৰি দিওঁ ডাইৰেকশন অকণমান বঢ়াই দিছো
ইয়াক জুম লেফ্ট কৰি দিম ইয়াক জুম লেফ্ট ইয়াক ইয়াক সাকি 1 কৰি দিম ইয়াক সাকি প্লাস আইকনত ক্লিক কৰি প্লাই সাকি 1 কৰি দিছো তাৰ পিছত ইয়াক জুম ৰাইট কৰি দিম জুম ৰাইট কৰাৰ পিছত ইয়াক আকৌ প্লাস আইকনত ক্লিক কৰি প্লাই হোৱাইট টু লৈ গৈছো ইয়াক মুভ লেফ্ট কৰিম ইয়াক জুম 1 কৰি দিম ইয়াক জুম ৰাইট কৰি দিম So ভিডিওটো বনোৱাৰ পিছত এনেকুৱা দৰে ভিডিওটো দেখা পোৱা গৈছে সো ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট বক্সত জনাব যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ এৰিছো বাই বাই Maya do